কথা এটা শুনিছনে নাই? কি কথা? এই ডিব্ৰুগড়ত যে কোনোবা ল'ৰা এটাক যে কোনোবা মাৰি পেলাই পানীত পেলাই থৈ গ'ল, গম পাৱ নে নাপাৱ? নহয় কেনে গম পালি? সেই মোবাইলটো ভিডিঅ' স্কল কৰি থাকোঁতে পাইছিলোঁ তাকে। কিহৰ কাৰণে? সঠিককৈ মই গম নাপাওঁ বাৰু, কিবা ছোৱালীৰ কাৰণে মাৰি থৈ গৈছে বুলি শুনিছোঁ আৰু। পিছে এইবিলাক কথা বাদ দেচোন, পৰীক্ষাটো পালেহি, পৰীক্ষা পঢ়া শুনা কেনে? নাই, এইকেইদিন পঢ়িব সময় পোৱা নাই। তই পঢ়িছ নাই পিছে? চাইছোঁ অলপ চলপ, মাকো চাব লাগে, নিজেও সময় নাপাওঁ। ময়ো পঢ়িব সময় পোৱা নাই তহঁতৰ নিচিনা। তোৰ আকৌ কি হ'ল পঢ়িব নোৱাৰা? কি ক'ম আৰু, ঘৰত ইমান কাজিয়া পেচাল হৈ থাকে, পঢ়িবই নোৱাৰোঁ। তেনেহ'লে এটা কাম কৰোঁ দে, আজি ভাটিবেলা গোটেইকেইটা লগ হৈ তহঁতৰ ঘৰতে অকণমান চাওঁ কাৰ কি আগবাঢ়িছে। হ'ব দে, আহিবি নহ'লে তহঁত দুটা। ঠিক আছে, যাম দে। হ'ব দে, যাম দে। তেনেহ'লে এতিয়া ইয়াৰ পৰা যাওঁ বৌ। বেলেগে দেখিলে আকৌ কলেজৰ ইউনিফৰ্মত কিবা বেলেগহে ভাবিব। বৌ এতিয়া নহ'লে ভাটিবেলা লগ পাম চবকে। বৌ। মা, অ' মা, মা। কি হ'ল, কিয় ইমান চিঞৰি আহিছ? কোন আপুনি এনেকে একভেটা ধৰিছে যে? মই কোন বাদ দে, কিন্তু তোৰ মাৰক কবি যে বিক্ৰম শৰ্মাৰ মাটিকণৰ যাতে ভাগ এৰি দিয়ে, কাৰণ তোৰ বাপেৰে আমাৰ টকা খাই থৈছিলে, গতিকে তাৰ বিনিময়ত মাটি দিম বুলি কৈছিলে, কিন্তু বাপেৰে মৰি গ'ল, কিন্তু আজিলৈকে মাটি নিদিলে, গতিকে মাটি দিবলৈ কৈ দিবি। মই তোৰ মাৰৰ ওচৰলৈ আৰু যাবলৈ নাই, যদি নিদিয় কথা বেয়া হৈ যাব। কোন আপুনি, কিহৰ মাটি বাৰী কথা কৈ আছে? মই মাটি বাৰীৰ কথা একো নাজানো। তই সেইটো কথা নাজানিব পাৰ, কিন্তু মাৰক কৈ দিবি যাতে বিক্ৰম শৰ্মাৰ মাটিকণ সোনকালে নামজাৰি কৰি দিয়ে, নহ'লে কথা বেয়া হৈ যাব। আৰু বাকী মই একো নকওঁ, আহিছোঁ, তইও সাৱধানে থাক। কোন এই মানুহজন, মোক এনেকে কিয় কৈ থৈ গ'ল? মাক ক'ব লাগিব। কোন হয় সি? সি তোৰ খুৰাৰ ল'ৰা বিক্ৰম শৰ্মা। দেউতাই যেতিয়া জীয়াই আছিলে তেতিয়াৰ পৰা সিহঁতৰ আমাৰ মাটিখিনিৰ ওপৰত চকু আছে। কিন্তু সিহঁতে এতিয়া আমাৰ মাটিখিনিৰ ওপৰত কিয় লাগি আছে? দেউতাই এতিয়া নাই যে, তই এতিয়া বেছি চিন্তা কৰি থাকিব নালাগে, যায় তই হাত মুখ ধুই ভাতকেইটা খাই ল'ব যায়। অঁ, হ'ব দে। ই কিয় মন মাৰি আছে? কিবা হ'ল নেকি? কেনেবাকে ইয়াৰ সুধো ৰ তাক। ঐ, কি হ'ল তোৰ? ঐ, কি হ'ল তোৰ? নাই, মন মাৰি আছ যে? এনেই নাই, কিবা এটাতো হৈছে তোৰ। কচোন কিহৰ কাৰণে মন মাৰি আছ, কি হৈছে? ভাল লগা নাই। কিয়, কি হৈছে কচোন? কোনোবাই কিবা ক'লে নেকি? নাই মানে আজি কি নকলি যে? আজি মই স্কুলৰ পৰা আহোঁতে ঘৰত তই মন মাৰি থাকিব নালাগে আৰু দে, যি হয় দেখা যাব আৰু। ময়ো যাওঁ আৰু, মাও ঘৰত অকলে আছে নহয়। নয়ন, তই আহি থাকিবি, মই যাওঁ দে। ঠিক আছে, যা।
ঐ নয়ন নাহৰে মোক ইমান বুজি পায় কিন্তু মোৰ মনৰ কথাটোহে বুজি নাপায় তই কৈ দে তাইৰ মনৰ কথা ক'ব লাগিব দে ময়ো যাওঁগৈ বহুত দেৰি হ'ল আহা কাইলৈ আকৌ লগ পাম দে কমল কমল ঘৰত আছনে আছো তই ৰাতিপুৱা আহিলি যে অকণ ওলাই যাম বৌ কিনো কৰি আছ ৰাতিপুৱা ঘৰত নাই আছোই নে ঘৰতে বৌ ব'ল ওলাই যাওঁ তই ইমান ৰাতিপুৱা আহিলি যে কোনে ৰাতিপুৱা ইমান শুই থাকে বৌ এটা অকণ বহো ব'ল ঐ তই জুবিনদাৰ এই দোকান শুনিছনে এই ইয়াৰ এনি টাইম জুবিন তই জুবিন দাক ইমান ভাল পাৱনে তই কি ভাল নাপাৱ জুবিনদাৰ গান সেইটো বুলি কথা নহয় জুবিন দাক মই নহয় গোটেই অসমৰ মানুহে ভাল পায় জুবিন দা আমাৰ হিয়াৰ মঠু সেই বুলি তই এনি টাইম জুবিন কৈ থাকিলে নহয় ভাই জুবিনদা হৈছে আমাৰ প্ৰাণ জুবিনদাৰ আমাৰ গান হ'লেও তই অকণ বেছি কওঁ নেকি জুবিন দাৰ বিষয়ে নহয় জুবিনদা অকণ ভাল লাগে বুজিছ কিবা এটা বাটে পঠিলে এনেকৈ নাথাকিবি বোলে কেতিয়াবা গুণগুণাইছ তেতিয়া বেলেগ হ'লেও ভাল লাগে আমিও জুবিন দাক ভাল পাওঁ তই সেইবুলি যেতিয়া তেতিয়া এইবিলাক কৈ নাথাকিবি তোৰ এইটোৱে কাল হ'ব জুবিনদাক ভাল পালেনো কি কাল হয় তই সেইটো পাছত গম পাবি হ'ব নেকি আৰু ব'ল বুজিছ যাওঁ ব'ল যাওঁ বহুত দেৰি হ'ল মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি কোনে গান গাই আছে ভৰিটোচোন নয়ন বেঙা তাত কিয় গান গাই আছে তই কি জানিবি জুবিনদাৰ কথা জুবিনদা মানে গান জুবিনদা মানে প্ৰাণ জয় জুবিনদা হ'ব দে তই ইয়ালৈ কেলে আহিছ এতিয়া গৰমখনত জুবিন পাগলা মই এনেই আহিছো গৰমখনত তই কি কৰি আছ ইয়াত মই নাহৰলৈ ৰখি আছিলো তাইক আজি মনৰ কথা কহে তই ইয়াত ৰখি থাকিলে নহব নাহৰক বাটত লগ পাই আহিছো বৌ তাক মাত দিয়া যা মই কিয় মানিম তই যা তই মাত দিয়া তই ভাল পাওঁ তই যা তোৰ কি সাহস বোলা বস্তুটো নাই নেকি যা না ভাই মাত দিছোন তই যা না মই কিয় যাম তই নাহৰ তোৰ লগত কথা এটা আছিল কি কথা আছিলে কচোন মই তোক বহুত দিনৰ কথা এটা কম বুলি মই তোক ভাল পাওঁ কি এইটো কথা ক'বলৈতো ইমান দিন লাগে মানে তই কি কৰিছ তই মোক ভাল পাওঁ তইহে চালা বুজি নাপাৱ বেঙা দে বৌ ইয়াৰ পৰা যাওঁ আৰু নহ'লে মায়ে বিচাৰি আহিব বল বল নয়ন অকলে অকলে ইয়াত কিয় বহি আছে নয়ন তই ইয়াত অকলে অকলে কিয় বহি আছ এনে বহি আছো কিনো কৰিম তাকে তই অকলে অকলে বহি আছ যে কমল ক'ত গ'ল কমল ঘৰতে আছে তাক নেমাতিলোৱেই মই সেইফালে জুবিনদা গান গুণগুণাই আছো পিছে তই বাহিৰৰ পৰা কেতিয়া আহিলি মই কালি পাইছোহি তোৰ জুবিনৰ প্ৰতি পাগলামিটো যোৱাই নাই ন পিছে এটা কথা গম পাইছ নাই জুবিনৰ প্ৰতি যে তই ইমান পাগল 21 তাৰিখলৈ জুবিন দা আহিব তই গম পাই নাপা আমাৰ ইয়াত কি জুবিনদা আহিব সঁচা নেকি সঁচা আকৌ দে বাৰু তই কাইলৈ ইয়াতে থাকিবি নে লগ পাম দে মই আকৌ আহিম কাইলৈ হ'ব দে
এজাক বৰষুণে মোক ধুই থৈ গ'ল এই পৰহিলে জুবিন দা আহিব কেনেকুৱা মজা লাগিব হাতে চুবলৈ পাম জুবিন দাক মজা লাগিব কেনেকুৱা মজা লাগিব জয় জুবিন দা পৰহিলে জুবিন দা আহিব কেনেকুৱা লাগিব বাৰু নয়ন কি হ'ল ক ইমান থৰ লাগে কি ভাবি আছো এই জুবিন দা যে পৰহিলে আহিব কেনেকে চাম বহুত এক্সাইটেড হৈ আছো মানে তই কথা এটা গম পাইছ নাই জুবিন দা আৰু আমাৰ মাজত নাই হা কি কথা ক'ব আহিছ তই এইটো কিয় সম্ভৱ হ'ব নোৱাৰে মই জানোৱে তই বিশ্বাস নকৰিবি বুলি এইটো চা অতি কঠোৰ শব্দ জুবিন গাৰ্গ আৰু নাথ কেতিয়া মানি ল'ব নোৱাৰা এই কথা জুবিন দা হ'ব দে নয়ন দুখ নকৰিবি চবৰে দুখ লাগিছে ঠিক আছে হ'ব দে মোৰ অহা দেৰি হৈ গ'ল গৈ থাকো কাই নাথাকিবি দে তুমি নাই একো নাই তোমাক আমি সদায় বিচাৰিম অন্ধকাৰৰ কুঁৱলীৰ সিপাৰে
তোমাক সদায় বিচাৰিম। জয় জুবিন দা। কি কাম? অ'কে, কাম হৈ যাব। অ কমল, কমল। নয়ন আহিছে নেকি ইমান ৰাতিপুৱাই? নয়ন নেকি? সোমাই আহ। ঐ কি কৰি আছ? ঘৰত ওলাই যাম ব'ল অকমান। গৈছো ৰ। পিছে এটা কাতিমহীয়া অৰ্ডাৰত ইমান ৰাতিপুৱা ওলাই দেখিছে? ৰাতিপুৱা এনেই ওলাই আহিছো জুবিন দা গান গাই গাই। নাহৰ নহয় নে? অ তোৰ নাহৰে। ফুল এপাহ লৈ আহ ক'ব পৰা বিচাৰি। এই মই ক'ৰপৰা যাম, তই যা। টেবুল পৰা লৈ আহ। নাহৰচোন। কি হ'ল কচোন? বোলে বস্তু এটা আনিছিলো। কি বস্তু বা? এইখিনি বহি পঢ়। ঐ তহঁতে কথা পাত, মই জুবিন দাৰ গান শুনো। জান কচোন কি কথা আছিলে? টিউচনৰ পৰা আজি আহোঁতে ইমান দেৰি কৰি দিলে। ছাৰে আজি মানে অলপ কিবাকিবি লিখালে, সেইকাৰণে অলপ দেৰি হৈ গ'ল। কিয় তই ইমান অধৈৰ্য কিয় হৈছ? তই মোলে কিবা আনিছ নেকি? সেয়া ল তোৰ কাৰণে আনিছো। তই বনৰীয়া ফুলপাহে দিব পাৰি নেকি? বেলেগ ফুল আৰু বিচাৰি নাপালি? লগতে ইমান তেল মাৰি থাকিব নালাগে। তই আচল কথা কি ক'ব আহি? আচল কথা একো নাই। তোক নেদেখিলে দিনটো ভাল নালাগে। তোক বহুত ভাল পাওঁ। ঐ তহঁতৰ হ'ল নে নাই? যাওঁ ব'ল। যাওঁ। ভনী দেখোন, কেতিয়া আহিলি? আজি দুপৰীয়া পাইছিলো। অকলে আহিছে নে কাৰোবাৰ লগত আহিছে? দেউতাই থৈ গৈছে। দে খেল, মই ভিতৰলৈ যাওঁ দেই।
অ শুনি ক'ত আছ অ ক'ত গ'ল তাই ইয়াতচোন নাই এইযোৰতো তাই চেণ্ডেল এই কোনোবাই শুনি